আৰু কেইটামান মুহূৰ্ত আৰম্ভ হ'ব বিশ্বজয়ৰ মহাযুদ্ধ আৰ্জেণ্টিনা নে স্পেইন অহা 4 বছৰলৈ কোনে শাসন কৰিব বিশ্ব ফুটবল আঙুলিৰ মূৰত লিখিব পৰাকৈ মাত্ৰ কেইটামান মুহূৰ্ত বাকী তাৰ পাছতেই নিৰ্দিষ্ট সময়ত আৰম্ভ হ'ব বিশ্বজয়ৰ এখন মহাযুদ্ধ ইতিমধ্যে পূৰ্বৰ যুদ্ধকেইখন জয় কৰি দুখন দেশে বিশ্বজয়ৰ মহাযুদ্ধৰ বাবে নিজকে সাজু কৰি তুলিছে পিছে আপুনি ভবাৰ দৰে এই যুদ্ধ কোনো বন্দুক বাৰুদ বিমান ক্ষেপণাস্ত্ৰ আদি আক্ৰমণৰ ৰক্তক্ষয়ী যুদ্ধ নহয় এই যুদ্ধ সেউজ ঘাঁহনিত ফুটবলৰ যোদ্ধা 22 গৰাকী যোৱা 11 জুনৰ পৰাই আৰম্ভ হৈছিল এই যুদ্ধ এতিয়া এই যুদ্ধ সামৰণিৰ দিশে তাৰ বাবে মাত্ৰ কেইটামান ক্ষণ 48খন দেশ অৱতীৰ্ণ হৈছিল বিশ্বজয়ৰ এই যুদ্ধত প্ৰথম পৰ্যায়ৰ 72খন যুদ্ধতে পৰাস্ত হৈ বাহিৰ হ'ল 32খন দেশ পৰৱৰ্তী পৰ্যায়ত 16খন দেশৰ মাজত যুদ্ধ হৈছিল উক্ত যুদ্ধত পৰাস্ত হৈ বাহিৰ হ'ল 8খন দেশ ইতিমধ্যে যুদ্ধভূমিৰ পৰা আঁতৰি গৈছে শক্তিশালী জাৰ্মানী ফ্ৰান্স ইংলেণ্ড আঁতৰি গৈছে যুঁজাৰু ক্ৰ'য়েছিয়া নৰৱে বেলজিয়াম ইজিপ্টো প্ৰথমবাৰলৈ যুদ্ধত অৱতীৰ্ণ হৈ চমক দেখুওৱা কেপ ভাৰ্ডেও আঁতৰিল ৰণক্ষেত্ৰৰ পৰা এনেকৈ পৰ্যায়ক্ৰমে এখনকৈ দেশ পৰাস্ত হৈ এতিয়া বিশ্বজয়ৰ বাবে সমূহ সমৰত আৰ্জেণ্টিনা আৰু স্পেইন উল্লেখ্য যে আমেৰিকা কানাডা আৰু মেক্সিকোৱে এইবাৰ অনুষ্ঠিত কৰিছে বিশ্বকাপ ফুটবল প্ৰথমবাৰৰ বাবে বিশ্বকাপ ফুটবলত সৰ্বাধিক 48খন দেশে অংশগ্ৰহণ কৰিছে 39 দিনীয়া এই বিশ্বকাপ ফুটবলত বিশ্বৰ লাখ লাখ ক্ৰীড়াপ্ৰেমীয়ে দেখিলে সেউজ ঘাঁহনিত পদশিল্প দেখিলে দৃষ্টিনন্দন ক্ৰীড়া নৈপুণ্য দেখিলে জয়ৰ আনন্দ আৰু পৰাজয়ৰ চকুলো দেখিলে পৰাস্ত হৈ অৱসৰ লোৱা নেইমাৰ জুনিয়ৰক নৰৱেৰ বিৰুদ্ধে প্ৰি কোৱাৰ্টাৰ ফাইনেল মেচত পৰাস্ত হোৱাৰ পাছতে অৱসৰ ঘোষণা কৰে ব্ৰাজিলৰ তাৰকা খেলুৱৈগৰাকীয়ে একেদৰে দেখিলে 6খন বিশ্বকাপ ফুটবল খেলিও সোণালী ট্ৰফিত চুমা দিবলৈ নোপোৱা বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ষ্ট্ৰাইকাৰ ক্ৰিষ্টিয়ানো ৰনাল্ডোক কোনে পাহৰিব পাৰে স্পেইনৰ বিৰুদ্ধে প্ৰি কোৱাৰ্টাৰ ফাইনেল মেচত পৰাস্ত হৈ চকুলুটুকি খেলপথাৰ এৰা পৰ্তুগালৰ খেলুৱৈগৰাকীক ইংলেণ্ডৰ হেৰিকেন ফ্ৰান্সৰ কেলিয়ান এমবাপে আদিৰ বিশ্বকাপ জয়ৰ সপোনো চুৰমাৰ হ'ল বিশ্বকাপ ফুটবলৰ তৃতীয় স্থান নিৰ্ণয়কাৰী মেচত ইংলেণ্ডে ফ্ৰান্সক 6-4 গলৰ ব্যৱধানত পৰাস্ত কৰি যেন কিছু সকাহ পালে বিশ্বকাপ ফুটবলৰ আনন্দ বেদনাৰ মাজতো এতিয়াও আছে লিঅনেল মেছি আৰ্জেণ্টিনাৰ অধিনায়ক তথা বিশ্ব ফুটবলৰ বৰ্তমানৰ শ্ৰেষ্ঠ খেলুৱৈগৰাকীয়ে ইতিমধ্যে এই বিশ্বকাপ ফুটবলত নিজৰ অনবদ্য ক্ৰীড়া নৈপুণ্য প্ৰদৰ্শন কৰিছে বৰ্তমানলৈ 6খন বিশ্বকাপ ফুটবল খেলি সৰ্বাধিক গ'ল দিয়াৰ অভিলেখো গঢ়িছে লিঅনেল মেছিয়ে 2022 চনৰ কাটাৰ বিশ্বকাপ ফুটবলত চেম্পিয়ন হৈ নিজৰ ফুটবলৰ জীৱনৰ স্বপ্ন পূৰণ কৰিছে লিঅনেল মেছিয়ে এইবাৰ তাৰকাগৰাকীৰ লক্ষ্য একেৰাহে দ্বিতীয়বাৰলৈ বিশ্বকাপ ফুটবল জয় পিছে লিঅনেল মেছিৰ সপোন সাৰ্থক হ'বনে লিঅনেল মেছি তথা আৰ্জেণ্টিনাৰ সন্মুখত স্পেইন 2010 চনত দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত বিশ্বকাপ ফুটবলৰ চেম্পিয়ন স্পেইন তাৰ 16 বছৰৰ পাছত বিশ্বকাপ ফুটবলৰ ফাইনেলত প্ৰৱেশ কৰিছে স্পেইনে স্পেইনৰো লক্ষ্য দ্বিতীয়বাৰলৈ বিশ্বকাপ ফুটবল জয় কৰি অহা 4 বছৰলৈ বিশ্ব ফুটবল শাসন কৰা কিন্তু বিশ্বযুদ্ধত ইমান সহজে জয় সম্ভৱ জানো আৰ্জেণ্টিনাৰ যেনেকৈ লিঅনেল মেছি ঠিক তেনেকৈ স্পেইনৰ লামিনে ইয়ামাল এইবাৰ বিশ্বকাপ ফুটবলত 18 বছৰীয়া খেলুৱৈগৰাকীয়ে দিছে মাত্ৰ এটা গ'ল কিন্তু অসাধাৰণ খেল প্ৰদৰ্শন কৰিছে লামিনে ইয়ামালে সেই বিশ্বৰ ক্ৰীড়াপ্ৰেমীৰ আশা ফাইনেলত যুঁজ হ'ব লিঅনেল মেছি আৰু লামিনে ইয়ামালৰ অৱশ্যে এই সকলোবোৰ গম পোৱা যাব নিউয়ৰ্ক চিটিৰ মেটলাইফ ষ্টেডিয়ামত কাৰণ ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাৰ লগে লগে এই ষ্টেডিয়ামতে কিক অফ হ'ব বিশ্বযুদ্ধৰ তাৰ পাছতে গম পোৱা যাব কোনে কৰিলে বিশ্বজয় নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট